চালানি গামোচা বন্ধ কৰা হৈছে কিন্তু আমাৰ অসমীয়া মানুহ সৰু সৰু দোকানবোৰতে ফেন্সি বজাৰৰ অনা অসমীয়া হোলচেল দোকান কেইখন নহয় আনকি আপোনালোকে শুনি আচৰিত হ'ব 2018 তে ফেন্সি বজাৰৰ হোলচেল দোকানত যি এবাৰ ৰেট মাৰিছিল ইয়া বাহিয়া সদায় সৰু সৰু দোকানবোৰতে টাৰ্গেট কৰি আহিছে আৰু এই গামোচা মেইন গাড়ীটো হৈছে ৱেষ্ট বেংগল আৰু তাৰে এটা কোম্পানী যি অফিচিয়েল ৱেবছাইটত স্পষ্টকৈ লিখি থৈছে যে 40 বছৰ ধৰি এই ধৰণে গামোচা বনাই আহিছে আৰু অসমৰ গামোচা বুলি বিভিন্ন ঠাইত সাপ্লাই দিয়ে আৰু ফেন্সি বজাৰ হৈছে ইয়া হোলচেলাৰ লগতে ৱেষ্ট বেংগলে এই কোম্পানীটোৰ ৱেবছাইটত লিখা আছে যে প্ৰতি মাহে 30,000 কৈ চালানি গামোচা বনায় আৰু গভৰ্ণমেণ্ট প্ৰগ্ৰেমতো এই গামোচা বিক্ৰী কৰা হৈছে এতিয়া ইয়াত কমন চেন্সৰ কথা যদি সিস্টেমে এই কামত সোমাই থাকে তেন্তে ইয়াৰ ওপৰত একচন আশা কেনেকৈ কৰিব পাৰি ইয়াৰ লগতে চালানি গামোচা ইলিগেল বুলি 1985 তে ঘোষণা কৰা হৈছিল যি নিয়ম আজিৰ দিনত পুৰণা হৈছে আৰু লুফত বহুত আছে যেনেকৈ এই কোম্পানীবোৰে জিআই টেগ নট ক্লেম পাৱালুম মেড ইন ৱেষ্ট বেংগল বুলি লিখে মানে অসমৰ গামোচা নামেৰে বিকিয়ে কৈছে ইয়াৰ উৎপাদন ৱেষ্ট বেংগলত হৈছে যাৰ বাবে ইয়াক গে মাৰ্কেট প্ৰডাক্ট বুলি কোৱা হয় আইনত স্পষ্টকৈ ধৰা নপৰে কিন্তু বাস্তৱ চলি থকা এক ব্যৱসায় ইয়াৰ লগতে অসমত এনেকুৱা একো লেবৰেটৰী নাই যি এখন গামোচা হাতে বোৱা হয় নে নহয় প্ৰমাণ কৰিব পাৰে এনে ক্ষেত্ৰত কলকাতালৈ চেম্পল পঠিয়াবলৈ যিটো প্ৰচেছত মাহৰ পিছত মাহ লাগে আৰু এইবোৰ কাৰণতে না কোম্পানীৰ ওপৰত একচন ল'ব পাৰিছে না হোলচেলাৰ ওপৰত একচন ল'ব পাৰিছে যাৰ বাবে সৰু সৰু দোকানবোৰে ফাইন কাটি অফিচিয়েলে নিজৰ দায়িত্ব পালন কৰিলে বুলি সামৰণি মাৰিছে আৰু এয়া ঠিক তেনেকুৱা কথা আপুনি এখন ৱাল মাৰিছে কিন্তু গেটখনকে লগোৱা নাই আৰু তাৰ পিছত চিঞৰিছে গৰু মাই ফুল খাই দিলে